আৰু আপোনাৰ এই 2000 টকা নোটটো যেটো আপোনাৰ বন্ধ হৈছে সেইটো যদি কাৰোবাৰ লগত আছে আহি পেলাই এক্সচেঞ্জ কৰি লৈ যাব পাৰিব মানে মানুহবিলাক আহি লৈ যাই থাকে। So hey guys, welcome back to my YouTube channel. So guys, যোৱাকালি ভিডিঅ' দিয়া নহ'ল কাৰণ ৰাতিপুৱা উঠি কিনে গাটো ইমান বেয়া লাগিছে না, মই ভাবিলোঁ পিছবেলা যাম, তো পিছবেলা একদম বৰষুণ যিডালহে বৰষুণ মাৰিছে না, তাত আৰু অহা নাহিলোঁ আৰু কালি। আজিও সেই ৰাতিপুৱা সোনকালে আহিম বুলি ভাবিলোঁ, কিন্তু আজিও আকৌ সেই ৰাতিপুৱা বৰষুণ। তাতে এতিয়া এই মাত্ৰ আহি পালোঁ, মানে চাংচাৰিৰ পৰা ভাড়া এটা লৈ আহিছিলোঁ আপোনাৰ জুৰু তিনিআলিলৈকে। এতিয়া বৰ্তমান মই জুৰুডত ৰখি আছোঁ ইয়াতে। বৰ্তমান ভাড়া লাগি আছে, কিন্তু সৰু সুৰা ভাড়া লাগি আছে, ভাল ভাড়া লগা নাই, সেইকাৰণে একচেপ্ট কৰা নাই। অলপ ভাল ভাড়া লাগিলে দেখাই আছোঁ ৰ'ব। তো গাইছ ইয়াতে ৰখি থাকোঁতে আৰু এটা ভাড়া লাগিল, ইমান লম্বা ভাড়া লগা নাই, সেইকাৰণে আৰু শ্বৰ্ট ভাড়া হ'লেও মানে একচেপ্ট কৰি দিছোঁ আৰু। ফালতু কাষ্টমাৰটো মানে অলপ আগত আছে, আপোনাৰ 500 মিটাৰ দূৰত আছে। কাষ্টমাৰটো যাব আপোনাৰ পল্টন বজাৰ ষ্টেচন। ইয়াতে ৰখি থকাতে পল্টন বজাৰত যাই কিনে তাতে ৰখলি দুই এটা ভাড়া পোৱাৰ চান্স আছে। তো কাষ্টমাৰটো পিক আপ কৰিব যাই আছোঁ এতিয়া। কাষ্টমাৰৰ লোকেশ্যন, কাষ্টমাৰক ফোন কৰি দিওঁ আৰু এটা। এইটো ল'ব অ'টিপিটো কিমান বুলি ক'লে? 3544। তো গাইছ আহি পালোঁ পল্টন বজাৰ ষ্টেচন। এতিয়া কাষ্টমাৰটো তাতে ড্ৰপ কৰি দিওঁ, মানে কাষ্টমাৰটো যাব খুজিছে সেইটো চাইডত, আকৌ মোৰ আকৌ দিগদাৰ হয় না, সেইকাৰণে আৰু একে নামাই দিলোঁ আৰু। আপোনাৰ ভাড়া হৈছিল আপোনাৰ 40 টকা, কিন্তু কাষ্টমাৰটো 50 টকা কৰি দিলে, 10 টকা এটা বেছিকৈ দিলে আৰু। ঠিকে আছে বাৰু, সেনেকৈ 10-20 টকাকৈ বেছিকৈ দিলেও কথা নাই, আমাৰ মিলি যায়। তো এইফালে মানুহে নাই ষ্টেচনতে চাব পাৰে, মানে পূৰা খালী হৈছে, ট্ৰেইন অহা নাই চাগে, ট্ৰেইন আহিলেহে মানুহ আহিব। তো এতিয়া এনে ৰখি থাকি পেলাই লাভ নাই, মই অলপ এই মেইন গেটৰ ফালে ওলাই যাওঁ, বাহিৰৰ ফালে। সেইফালে ক'ৰবাত দুই এটা ভাড়া লাগিলেও এই মানে সেইফালে গ'লে মানে কি হয়, আপোনাৰ ফেঞ্চি বজাৰৰ ফালৰ পৰা ভাড়া কিছুমান লাগি যায় মানে। আৰু গাইছ আপোনালোকক এটা বস্তু দেখাই আছোঁ মই, এই চাইডত মানে মাইকী মানুহবিলাক পূৰা লাইন পাতি পাতি মানে পূৰা বহি আছে। সিহঁতে মানে কি কৰে, আপোনাৰ ৰিজাৰ্ভ বেংকৰ পৰা পইচাটো লয়, লৈ কিনে মানে যিবিলাক আমাৰ কিছুমান পুৰণা পইচা আছে বহুত নচলা পইচাবিলাক, সেইবিলাক মানে আপোনালোকৰ কাৰোবাৰ যদি আছে আপোনালোকে আহি পেলাই এক্সচেঞ্জ কৰি ল'ব পাৰিব। আৰু আপোনাৰ এই 2000 টকা নোটটো যেটো আপোনাৰ বন্ধ হৈছে সেইটো যদি কাৰোবাৰ লগত আছে আহি পেলাই এক্সচেঞ্জ কৰি লৈ যাব পাৰিব মানে মানুহবিলাক আহি লৈ যাই থাকে। আৰু চাওঁ এইখিনি জেগাতে ৰখো ৰ'ব, যদি আৰু ভাড়া চাড়া লাগে লৈ যাম, আৰু নালাগিলে আৰু আগৰ ফালে যাম বাৰু। গাইছ পল্টন বজাৰৰ পৰা ভাড়া এটা লৈ আহিছিলোঁ আপোনাৰ গণেশগুৰি, আহি কিনে ইমান বৰষুণ ইয়াতে, তো বৰষুণত তাতে অলপ ৰখিলোঁ ব্ৰিজৰ তলত, এতিয়া বৰষুণটো কমিছে, এটা ভাড়া লাগিল, আপোনাৰ কাষ্টমাৰটো যাব ৰিহাবাৰী, তাতে কাষ্টমাৰটো 500 মিটাৰমান দূৰত আছে।
তাতে যাই কিনে কাষ্টমাৰটোক পিক আপ কৰি লওঁ। কাষ্টমাৰৰ লোকেশ্যন পাই গ'লো, এইটো কাষ্টমাৰ ৰখি আছে চাইডত। কাষ্টমাৰটো পিক আপ কৰি লৈ যাই কিনে ড্ৰপ কৰি দিওঁ আৰু। এই গাইছ অৱস্থা যাক কেনেকুৱা অসৎ বৰষুণ না, যে মই আছোঁ ষ্টেচনত, মালিগাঁও ষ্টেচনত, এই চাকি বৰষুণ দি আছে। এনেকুৱা বৰষুণ আৰু কেনেকৈ পাৰ্চেল দিবি আৰু, এই ঘৰতে যাই থাকোঁ আৰু নহৈছে আৰু পাৰ্চেল দিয়া। বৰষুণৰ টাইমতে মালিগাঁও ব্ৰিজৰ তলত অৱস্থা চাওকচোন, পানী হ'লে ইয়াতে বানপানী, মানে এইটো আৰম্ভণিহে, মানে পানীটো আহিয়ে আছে, আৰু বেছি পানী হ'ব। সেইকাৰণে বেছি পানী নহওঁতে ইয়াৰ পৰা যোৱাই ভাল। এই চাহ কেনেকৈ পানী আহি আছে, অলপ দেৰিকেতো গাড়ী চাড়ী বন্ধ কৰি দিব লাগিব ইয়াতে।